হাই গাইজ আজি মই এনেকুৱা এটা ভিডিঅ' আৰম্ভ কৰিব গৈ আছোঁ য'ত মই হৈ আছোঁ কনফিউজ। তো মানে মনটো কি হৈ আছে উগুল থুগুল হৈ আছে আৰু কিহৰ কাৰণে উগুল থুগুল হৈ আছে ভিডিঅ'টো আপোনালোকে গম পাব, শেষলৈকে চাব আৰু টাইটেল চাই গম পাইছে আপোনালোকে কি হ'ব গৈ আছে। তো ইয়াক গা পা ধুই হেৰি কৰিছোঁ, একদম মনটো মানে বুজাব নোৱাৰি কেনেকুৱা এটা ফিল হৈ আছে, ভয়ো লগা নাই কিবা ভালো লগা নাই কিবা সেনেকুৱা টাইপ হৈ আছে। আৰু ইতিমধ্যে মাহীহঁত আহি পালে, মাহী ৰাতিপুৱা আহি পাইছে আৰু বাকী আলহীবিলাক আহি থাকিব। মই আজি পিন্ধিম এযোৰ খুব ধুনীয়া অসমীয়া আৰু বোৱা মেখেলা চাদৰ এযোৰ পিন্ধিম আৰু এযোৰ মোৰ মায়ে খুব ধুনীয়াকৈ তাঁতশালত বৈছে নিজ হাতেৰে। তো এযোৰ মই আজি পিন্ধিম, আপোনালোকক দেখুৱাম কেনেকুৱা লাগে মোক লুকটো, আৰু ভিডিঅ'টো চাই থাকিব। মানে মই ভিডিঅ' বনাব নোৱাৰিম আজি, বাকী মোৰ ফ্ৰেণ্ড এজনী আহিব, তাইক বনাব দিম, তো আপোনালোকে চাই থাকিব। এয়া হৈছে ৰাতিপুৱাৰ পৰিৱেশ আৰু এয়া ৰাতিপুৱা সোনকালে খুৰীমা আহি গৈছে আমাৰ ঘৰত, আৰু এয়া মা আৰু খুৰীমা দুয়োজনী মিলিয়ে আঞ্জা কুটি আছে, যিহেতু আয়োজন হ'ব খোৱা লোৱা, গতিকে একদম ৰাতিপুৱাৰ পৰা কৰিলেহে গোটেইখিনি সম্পূৰ্ণ হ'ব। সেইটো কাৰণে মা আৰু খুৰীমা দুয়োজনী লাগি গৈছে। আৰু খুৰীমা আচলতে মোৰ অতিকৈ মৰমৰ, আৰু খুৰীমা আৰু মোৰ সম্পৰ্কটো কেনেকুৱা আপোনালোকক কেতিয়াবা ভিডিঅ' আকাৰে দেখুৱাম। আৰু এয়া আমাৰ কেঁচা পাকঘৰত বনাই আছে খুৰীমাই ধুনীয়াকৈ মাংস, আৰু এয়া কিহৰ মাংস আপোনালোকে কালাৰটো চাই ধৰিব পাৰিছেই চাগে, হ'লেও কৈ দিছোঁ হাঁহৰ মাংস বনাই আছে। আৰু আমাৰ খুৰীমাজনী কিন্তু একদম মানে বনোৱাত একদম পূৰা এক্সপাৰ্ট বুলি ক'লেও ভুল নহ'ব। হৈছে আজি আমাৰ খুৰীমা, আৰু এই পৰিৱেশটো সঁচাকৈ উখল মাখল হৈ পৰিছে। আৰু আজি এয়া আহি পালে মুখ্য আলহী, মানে আজি আমাৰ এয়া মুখ্য আলহী, যাৰ কাৰণে আজি আয়োজন চলি আছে ৰাতিপুৱাৰ পৰা। আৰু এয়া হৈছে দৰা ঘৰৰ পৰিয়াল। গাইজ, মই এতিয়া আছোঁ পাকঘৰত আৰু আলহী আহি পাইছে। ৰুমৰ ভিতৰত মই এতিয়া যোৱা নাই, পাকঘৰত আছোঁ। ভয় লাগি আছে, গাখীৰ চিটিহে ভয় লাগিছে মানে। আৰু এয়া হৈছে ভায়লিনা, আৰু তাইক মই ৰাতিপুৱাই মাতিছোঁ, আৰু যেনেকৈ মাতিছোঁ তেনেকৈ ৰাতিপুৱাই বেচেৰীজনী আহিছে। অলপ গা বেয়া আছিলে, কিন্তু হ'লেও মোৰ কাৰণে যে আহিছে সঁচাকৈ বহুত বহুত ভাল লাগিছে, আৰু তাইক সঁচাকৈ বহুত বহুত থেংক ইউ। ইমানখিনি হেল্প কৰি আছে ৰাতিপুৱাৰ পৰা বেচেৰীজনীয়ে, কামৰ পৰা একদম মাকো হেল্প কৰি দিছে। আৰু আলহী অহাৰ আগতে এয়া ডিছবিলাক ঠিক কৰি আছে, আলহীক দিবৰ কাৰণে এয়া প্ৰসাদ দিছে, প্ৰসাদৰ যোগাৰ কৰি আছে। আৰু এয়া হৈছে মাহী, মোৰ মৰমৰ মাহী, আৰু মাহী মানে মাষ্টাৰ মেইন, আৰু মেইন মাষ্টাৰ মাইণ্ড। নাৰিকলৰ লাডু বনোৱাৰ পৰা মাহীয়ে একদম গোটেইখিনি হেল্প কৰি দি আছে। আৰু মাহীয়ে আলহীক চাহ তাহ দিয়াৰ পিছত এয়া মানে গোটেইখিনিয়ে আমি চাহ খাইছোঁ, মানে চব আৰু আলহীবিলাক যিবিলাক আলহী আছে সকলোকে চাহ তাহ দিয়া হৈছে। আৰু আমি লাষ্টত খাইছোঁ, এয়া মই এটা মিঠাই খাই লৈছোঁ, নাজানো কিয় ভয় লাগিছে নে কিয়ে হৈছে, একো মুখলৈকে যোৱা নাই। আৰু এয়া গাইজ বহুত গৰম পৰিছিলে সেইদিনা, আৰু গৰমত আমি এয়া চাহ তাহ দিয়াৰ পিছত তাই মোক বাহিৰলৈ ওলাই লৈ আনিছে, আৰু বাহিৰত এয়া আলহীক বহুৱাই মানে ভিতৰত বহুৱাই আমি বাহিৰত আহিছোঁ। আৰু কেইকপিমান তাই মোক ফটো উঠাই দিলে, তাৰপিছত আহি দেখোঁ যে মহা বহি আছে, আৰু মহা দেৰিকৈ আহিছে, মানে মই এনে জোকাই আছোঁ মহাক, বোলে দেৰিকৈ কিয় আহিছে, সোনকালে আহিব লাগে, তেনেকৈ আৰু কিবা কিবি। আৰু এয়া মহাই চাহ খাই আছে, আৰু এয়া আমাৰ বাইদেউজনী একদম আকৌ কামত লাগিছে, চালাড বনোৱাৰ পৰা একদম আলহীক ভাত পানী গোটেইখিনি সজোৱাৰ দায়িত্বত মানে মাহী আৰু তাই ভায়লিনা দুয়োজনীয়ে হেল্প কৰি দি আছে। আৰু এয়া ভিনদেউ আহিছে, বা আহিব নোৱাৰিলে বিশেষ অসুবিধাৰ বাবে, আৰু ভিনদেউ হেল্প কৰি দি আছে। আৰু আলহীক আমি ভাত পানী দিয়াৰ পিছত এয়া আচল মানে পৰ্বটোলৈ আহিল, তাৰপিছত তামোল চামোল দিলোঁ। আৰু এয়া হৈছে মোৰ হ'বলগীয়া শহুৰ দেউতা,
লাজে ভয়ে নাজানো কি হৈছে, কিবা কৰিব লাগে কিবা কৰিছোঁ, মায়ে শিকাই দিছে এনেকৈ কৰিবা বুলি। আৰু সঁচাকৈ বহুত বেছি ভয় লাগি আছিলে। আৰু এইখিনি সময়খিনি আচলতে কেনেকুৱা অনুভৱ হৈছে মানে মই বুজাব নোৱাৰোঁ। যিবিলাকৰ মানে অভিজ্ঞতা হৈছে সেইসকলে অৱশ্যে জানিব। আৰু এয়া হৈছে বৰদেউতা, আৰু বৰদেউতাৰ পৰা আশীৰ্বাদ ল'লোঁ, তেওঁক মান ধৰিলোঁ, গোটেইখিনিকে মান ধৰিছোঁ যিসকল আহিছে। আৰু এয়া হৈছে মামা, মানে তেওঁৰ ফালৰ মামা। আৰু মামাই বুজাইছিলে যে মোক সেৱা ল'ব নালাগে, মানে ভাগিনীয়েকে মোমায়েকক কেতিয়াও সেৱা ল'ব নাপায়। লাহে লাহে সন্ধিয়া হৈ আহিল আৰু আলহী গ'ল, আৰু সঁচাকৈ দিনটো সুকলমে পাৰ হৈ গ'ল। সকলোকে বহুত বেছি ধন্যবাদ। মোৰ এই সুন্দৰ মুহূৰ্তখিনি, সুন্দৰ মমেণ্টখিনি সাঁচি ৰখাৰ বাবে ভাইলিনাকো বহুত বেছি ধন্যবাদ। আৰু সকলোকে ধন্যবাদ, ইমান বেছি মৰম দিছে আৰু আগলৈ আমাক মৰম দি থাকিব এনেদৰে। আৰু আজিলৈ আহিছোঁ নতুন এটি ভিডিঅ'ৰ সৈতে, আকৌ লগ পাম। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।